ৰাহুল এয়া লোৱা মিঠাই তোমাৰ দেউতাই আনিবলৈ দিছিলে আজি কোনোবা বিশেষ আলহী আহিব বুলি এই পইচাকেইটা বাচি গৈছিলে তেওঁ মোক ৰাখি থ'বলৈ কৈছিলে মোৰ এনেকৈ ল'বলৈ ভাল নালাগিলে এক্সিবিশ্যনখন পাতিবৰ কাৰণেহে পইচা বিচাৰি ফুৰিছিলোঁ বাকী চলা ফুৰাৰ খৰচটো মই নিজে উলিয়াই লওঁ আহিছোঁ দিয়া শুভেচ্ছা থাকিল তোমালৈ ছোৱালীৰ মন কেনেকৈ জয় কৰিব পাৰি তই অম্ৰবলীৰ পিছত বেছি উঠিবহি নাথাকিব আজিলৈকে মোৰ আশে পাশে যিমানবোৰ মানুহ লগ পাইছোঁ সকলোতকৈ যেন ৰাহুল বেলেগ পৃথক কিন্তু আজি যে তোমাক চাবলৈ অন্য ল'ৰা আহিব